তো ফ্ৰেণ্ডছ, মই ৰাতিপুৱা ভাগত মই আহিলোঁ গুৱাহাটী ফেঞ্চি বজাৰত অলপ শ্বপিং কৰিব। কিন্তু আজিকালি এই ৰাস্তা ক্ৰছ কৰিবৰ কাৰণে গাড়ীৰ কাৰণে কোনো ধৰণৰ ৰখি থাকিব নালাগে। ৰাস্তা ক্ৰছ কৰোঁতে কোনো অসুবিধা নাই। এনেকৈ ফ্লাইঅভাৰত উঠিলোঁ। এনেকৈ ফ্লাইঅভাৰত উঠি এনেকৈ ৰাস্তাৰ এইটো ছাইডৰ পৰা সেইটো ছাইডত যাব পাৰি। তো এনেকৈ উঠিলোঁ মই ফ্লাইঅভাৰৰ ওপৰত। কি আপডেট কৰিছে গুৱাহাটীখন, ভালে লাগিছে। তো এনেকৈ উঠিলোঁ ফ্লাইঅভাৰৰ ওপৰত। উঠি এনেকৈ ৰাস্তা এইটো ছাইডৰ পৰা সেইটো ছাইডত যাম। ক্লিন কৰিছে ন গুৱাহাটীখন, এতিয়া চায়ে ভাল লাগে। চাওক না ৰাস্তা কি ক্লিন, ওপৰতে এনেকৈ ক্লিন। বেছি দিন হোৱা নাই এইটো ইনিগ্ৰেশ্যন কৰা। গুৱাহাটী আহিলেই চাবই পাৰিব, নতুন ইনিগ্ৰেশ্যন কৰিছে। তো মই এনেকৈ ৰাস্তা এইটো ছাইডৰ পৰা সেইটো ছাইডত নামিলোঁ। তো বলক গুৱাহাটী ফেঞ্চি বজাৰত মোৰ লগত কি পায় কি নাপায় আপোনালোকক দেখুৱাম। মই গুৱাহাটী ফেঞ্চি বজাৰ আহিলোঁ। পোনপ্ৰথমে মই গাৰ্লছৰ সাজন কৰিবৰ কাৰণে যি মেকআপৰ পৰা আদি কৰি সকলো বস্তু, ইয়াৰৰিংছ আৰু সকলো বস্তু ইয়াতে পায়। মই দেখাব লৈছোঁ ইয়াৰৰিংছ, স্পেচিয়েলি ইয়াৰৰিংছ দেখাই আছোঁ। এয়া হ'ল ইয়াৰৰিংছ, কি ডিজাইনৰ ইয়াৰৰিংছ, চব ধৰণৰ ডিজাইন আছে ইয়াৰৰিংছৰ। লিপষ্টিক, কাজল, সকলো ধৰণৰ বস্তু ইয়াতে পায়। আহিব, বহুত কম দামতে পায় ইয়াৰৰিংছবোৰ। স্পেচিয়েলি ফৰ ইয়াৰৰিংছ গুৱাহাটী ফেঞ্চি বজাৰখন বহুত কম ৰেঞ্জত পায়। মই বাৰু কাৰো কাৰণে নলওঁ, এনেই চাই আছোঁ। এয়া ইয়াৰৰিংছ, চেইন থকা ইয়াৰৰিংছ, বহুত ধুনীয়া লাগিছে ইয়াৰৰিংছবিলাক মোৰ ওচৰত। আপোনালোকে আহিলে ল'ব পাৰিব এনেকুৱা ধুনীয়া ইয়াৰৰিংছ। বলক আগত মই দেখাই আছোঁ। আৰু এয়া চুৰি, তাৰপিছত সাজিবৰ কাৰণে বস্তু। আহিলোঁ কাপোৰ মাৰ্কেটত। এয়া কাপোৰ মাৰ্কেট, গুৱাহাটী ফেঞ্চি বজাৰ কাপোৰ মাৰ্কেট। বহুত কম দামত পায়, 200 টকা। বহুত কম দামত পায়, 200 টকা, 100 টকা যিকোনো বস্তু, কিন্তু বহুত ভাল হয় বস্তুবিলাক। এয়া চবফালে দেখাই আছোঁ মই গুৱাহাটী ফেঞ্চি বজাৰৰ দুই চাইডৰ দোকানবোৰ। বেগ আদি কৰি সকলো বস্তু ফেঞ্চি বজাৰৰ, মানে নিজৰ প্ৰয়োজনীয় লাগতিয়াল বস্তু ফেঞ্চি বজাৰত পাব। মই চোৱা মতে সকলো বস্তু, প্ৰয়োজনীয় সকলো বস্তুৱেই পায়। এয়া উইণ্টাৰ কালেকশ্যন। তাৰপিছত এইফালে আছে ফ্ৰক, কম দামৰ বহুত। এইটো ছাইডতো আছে। শ্বুজ, স্পেচিয়েলি ফৰ গাৰ্লছৰ চেণ্ডেল, বহুত ধুনীয়া চেণ্ডেল হয় এইবিলাক। এইফালে ফৰ্মেল শ্বুজ আছে, বহুত কম দামত ফৰ্মেল শ্বুজ পাব ইয়াতে। এইফালে বাচ্চাসকলৰ কাৰণে শ্বুজ, জোতা, বহুত ধুনীয়া শ্বুজ। এয়া লেডিছৰ চেণ্ডেল, ফ্লেট ফুট চেণ্ডেল। বেগ, গাৰ্লছক কৈছোঁ মই, অনলাইনৰ পৰা কুৰ্তি কিনাতকৈ ফেঞ্চি বজাৰত আহক। 200 টকাত বহুত ভাল কুৰ্তি পাব, বহুত ভাল কুৰ্তি। 200 টকাৰ ওপৰত নলয়ে, বহুত ভাল কুৰ্তি অনলাইনত কিনাতকৈ। এইফালেও আছে বহুত ধুনীয়া কুৰ্তি, মাত্ৰ 200 টকা। এইফালে চেণ্ডেল, জোতা।
মই বাৰু ৰাতিপুৱা ভাগত আহিছোঁ ফেঞ্চি বজাৰত। ৰাতিপুৱা ভাগত মানে এইমাত্ৰ দোকান খুলি আছে। গধূলি ভাগত আহিলেতো ভিৰত বহুত ভিৰ হ'ব। ৰাতিপুৱা ভাগত জাষ্ট দোকান খুলি আছে, ইমান এটা ভিৰ নহয়। তথাপি বহুত ভিৰ পৰিলক্ষিত হৈছে আৰু বহুত বস্তু কিনা বেচা চলি আছে। এইফালে কুৰ্তি স্পেচিয়েলিষ্ট একচুৱেলি। এইফালেও বহুত কুৰ্তি, একদম বহুত কম দামত পাব। আহিব গাৰ্লছসকল। এইফালেও ট্ৰেক শ্বুটৰ পৰা আদি কৰি গাৰ্লছৰ পেণ্ট চাওক। গাৰ্লছৰ বহুত ধুনীয়া ধুনীয়া জিন্সৰ পেণ্ট। এয়া হ'ল গাৰ্লছৰ কাৰণে স্পেচিয়েলিষ্ট পেণ্ট হয়। বহুত ভাল পেণ্ট হয় গাৰ্লছৰ জিন্স পেণ্ট। আৰু আগতো এনেকুৱা বেডশ্বীট কভাৰ আছে। বহুত কম দামতে পায় বেডশ্বীটবোৰ। মই সুধিছিলোঁ। এয়া বেডশ্বীট। গাৰ্লছৰ টপ বহুত স্পেচিয়েল ফৰ গাৰ্লছৰ বস্তু বহুত পায়। এয়া লাষ্ট চক্স। অৱশেষত এনেকৈ এক প্লেট ফ্ৰুইটছ কিনি লৈ ঘৰলৈ উভতি আহিলোঁ। আৰু মোৰ লগত আপোনালোকেও এনেকৈ ফ্ৰুইটছ খাওক। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব।